এইটো বাটাৰ ফুডো তাৰপিছত এইটো মধুৰি ফুডো মধুৰি দেখিছে কেনে ধুনীয়াকৈ পেকিং হৈ আছে। হেল্ল' নমস্কাৰ। বেয়া জুচ উঠি গৈছে নেকি? নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ' ল'ব স্বাগতম জনাইছোঁ। মই আজি আপোনাৰ ফ্ৰুটছৰ কোম্পানীটো দেখাম, মানে যিটো আপেল আঙুৰ আপোনালোকে খাই থাকে, আপেল আঙুৰ ফল মূল বস্তু গোটেই অল এভৰিথিং দেখাম। আপোনালোকে চাই যাব ভিডিঅ'টো। ধৰক মানে চোলাটো বেলেগ বেলেগ পিন্ধিছোঁ বোলে নাভাবিব যাদু খেল দেখাই যাবলৈ, মানে মই চোলাটো অলপ বদলাই কিনে ৰেডি হৈ যাম, কামত কি আছে। তো চাওক এইটো ফল মূলৰ দোকানটো, এইটো গুদামটো। তো মই গৈ আছোঁ, ইয়াত বোকাত পানী আছে, গছকি ফালি মেলি গৈ আছোঁ, দৌৰি গৈ আছোঁ মানে। তো ৰাতিপুৱা আছে না বস্তুটো, এখন ফ্ৰুটছ চাওক, এখন মছলা গাড়ীখন। তো সেইবোৰ ফল মূল দোকান দেখিছে, পাই গ'লহি। আমি এইফালে পিছফাল আছে দোকানটো, আহক সোমাই যাওঁ। সেইটো চাওক দোকানটো, এইটো ফ্ৰুটছৰ দোকান। এইটো এইবিলাক গোটেই ফ্ৰুটছ হয়। তো চাওক ড্ৰেগন ফ্ৰুট দেখিছে নহয়, ড্ৰেগন ফ্ৰুট এইবিলাক গোটেই ফ্ৰুটৰ হয়। এইবিলাক কিবা কিবি ভাল ফ্ৰুট আছে, কি এইটো আমাৰ অসমত কি কয় নাজানো, এইটো নামটো খালি নে কি। এইবিলাক গোটেই ফ্ৰুট, এইবিলাক আপেল, এইটো অৰেঞ্জ, এইটো মানে কি নামে নাজানো ভালকৈ। এইবিলাক দেখিছে আপুনি, চাই লওক এইবোৰ কি হয়। মই ইংলিছ পঢ়িব নাজানো না, ইংলিছ ভালকৈ নাজানো। গোটেই ফ্ৰুট এইটো মানে বেয়া নহ'বৰ কাৰণে এই বস্তুটো এইটো ফ্ৰিজৰ ভিতৰত থৈ দিয়ে, মানে বস্তুটো যাতে বেয়া নহয়, সোনকালে ডেমেজ নহয়, সেইকাৰণে এই বস্তুবিলাক উঠাবৰ বস্তুবিলাক এইটো ফ্ৰিজৰ ভিতৰত এইটো এচি চলি আছে। এইটো এনি টাইম চলি থাকিব। আৰু এইটো প্লেটাৰ আছে, এইবিলাক বস্তু মানে বেয়া নহ'বৰ কাৰণে ইয়াত ফ্ৰিজত যদি ফ্ৰিজ হয়, বহুত ঠাণ্ডা লাগিছে মানে সময়। তো এই বস্তুখিনি সেকেণ্ড থৈ দিয়ে, মানে সোনকালে বেয়া নহ'ব, এই প্ৰায় ভালেখিনি নাথাকে। তো আপোনালোকে নাই দেখা যদি মই দেখাই দিছোঁ, এনেকৈ থাকে বস্তুবিলাক। যিবিলাক ফল মূল আমি খাওঁ, তো সেইবিলাক ফল মূল এনেকৈ থৈ থাকে মানে। ফ্ৰিজত যিবিলাক মৌচুমী চৌচুমী এইবিলাক সাধাৰণ বস্তুবিলাক, এইবিলাক পিং মেডিচিন এইবোৰ বস্তু, এই বস্তু কি হয় নাজানো। এইটো কি হয় আপোনালোকে কি কয় নামটো জনাব, জানিবলৈ মই নাজানো নামটো। এইবিলাক আৰু বস্তু আসানত কিছুমান আহিব। এইটো আমাৰ কিবি এইটো কিবি দেখিছে চাগে, এইটো অৰুণাচলত প্ৰায় হয় এইটো কিবি। আঙুৰবিলাক এইবোৰ টেংটক আঙুৰ, এইটো ক'লা আঙুৰ, এইটো পেকিং কৰি আছে আমাৰ ছাৰ, এইটো পেকিং কৰি আছে। এইটো চাওক, এইটো এইফালে আমাৰ এইটো ৰঙা আঙুৰ ৰঙা আঙুৰ, চব এইবিলাক অৰেঞ্জ। এইটো হ'ল বগৰী, বন বগৰী নে কি বগৰী কয় আৰু এইবিলাক দেখিছে। এইটো কিমান ধুনীয়াকৈ পেকিং হৈছে বা মধুৰিআম। এইটো আপোনালোকে কি কৈছিলে, এইটো বাটাৰ ফ্ৰুট, এইটো অমিতা দেখিছে। এইটো মৌচুমী এইটো পেকিং বক্স দেখিছে, এইটো পেকিং বক্স। আৰু এটা কথা কৈছিলোঁ মাজতে, এই দুখীয়া ল'ৰাটোক অলপ মানে ছাবস্ক্ৰাইব কৰি লাইক মাৰিলে, মানে ছাবস্ক্ৰাইবটো নকওঁ, ভাল লাগিলে কৰিব, কিন্তু লাইক মাৰিলে মানে আপোনালোকে আশীৰ্বাদ পাব। দুখীয়া ল'ৰাটোক মানে অকণমান সহায় কৰিলে আপোনালোকে আশীৰ্বাদ পাব। এইটো মামাই আহা ভিডিঅ'বিলাক কোনো DSLR কিবা কিবি পৰা নবনাওঁ বন্ধুসকল। মই ইনষ্টলমেণ্ট লোৱা মোবাইল এটা আছে। বন্ধুসকল ভিডিঅ'টো ইমানেই আছিলে, কেনেকৈ লৈ আপোনালোকে জনাব। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। আপোনালোকে ছাপোৰ্ট কৰিব অকল, মোক চাই যাব, ভিডিঅ'টো লাইক মাৰি ঠিকে যাব। তো আজিলৈ সামৰিছোঁ ভিডিঅ'টো, অহা ভিডিঅ'ত নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।